আমি আগৰ আলোচনাত ধ্বনিৰ পৰা বৰ্ণ নিৰ্ণয় কৰাৰ দুটা সূত্ৰ পাইছিলোঁ। এটা হৈছে যিবোৰ ধ্বনিৰ স্পষ্ট উচ্চাৰণ আছে সেইবোৰ ধ্বনিকেই বিশিষ্ট ধ্বনি বা বৰ্ণ বুলি কোৱা হয়। আন এটা সূত্ৰ আমি এনেদৰে পাইছিলোঁ যে সদৃশ আৰু অভিন্ন পৰিৱেশত বিৰোধ ঘটা ধ্বনিকে বিশিষ্ট ধ্বনি বুলি কোৱা হয়। সদৃশ আৰু অভিন্ন পৰিৱেশত বিৰোধ ঘটা ধ্বনিকেই বিশিষ্ট ধ্বনি বা বৰ্ণ বুলি কোৱা হয়। এতিয়া আমি এই পৰিৱেশ দুটা কেনেকুৱা সেই কথাটো আমি চাবলৈ যাম। ইয়াৰ বাবে আমি এটা শব্দ লৈছোঁ, সেইটো হৈছে ক ৰ ম। এই শব্দটো যদি আমি ভাঙো আমি পাম ক যোগ অ যোগ ৰ যোগ অ যোগ ম। আৰু আন এটা শব্দ পলম। এইটো ভাঙিলে আমি পাম প যোগ অ যোগ ল যোগ অ যোগ ম। এতিয়া যদি আমি এই ৰ আৰু ল ধ্বনিৰ পৰিৱেশ চাওঁ তেনেহ'লে আমি গম পাম যে ইয়াৰ সোঁফালে থকা আৰু বাওঁফালে থকা ধ্বনিকেইটাই ৰ আৰু লৰ পৰিৱেশ তৈয়াৰ কৰিছে। কাৰণ পৰিৱেশ মানে হৈছে কোনো ধ্বনিৰ আশে পাশে থকা আনবোৰ ধ্বনি। এতিয়া আমি পাইছিলোঁ যে সদৃশ পৰিৱেশ। এতিয়া আমি ইয়াত চাইছোঁ যে ৰ ধ্বনিৰ সোঁফালে অ আৰু ম ধ্বনি আছে, ল ধ্বনিৰ সোঁফালেও একে ধ্বনি আছে, ৰ ধ্বনিৰ বাওঁফালে আছে ক আৰু অ ধ্বনি, ল ধ্বনিৰ বাওঁফালে আছে প আৰু অ ধ্বনি। একেই ব্যঞ্জন ধ্বনি, কিন্তু এইটো হ'ল ক ব্যঞ্জন আৰু এইটো হৈছে প ব্যঞ্জন, কিন্তু স্বৰ ধ্বনিকেইটা একেই। গতিকে ল আৰু ৰৰ পৰিৱেশ আমি ক'ম সদৃশ পৰিৱেশ। সদৃশ মানে একেই কিন্তু কিছু পাৰ্থক্য আছে। ক'ত কিছু পাৰ্থক্য আছে? যে ৰ আৰু ল ধ্বনিৰ বাওঁফালে একেই ব্যঞ্জন ধ্বনি আছে, কিন্তু সেই ব্যঞ্জন ধ্বনি দুটা এটা হৈছে ক ব্যঞ্জন, আনটো হৈছে প ব্যঞ্জন। সম্পূৰ্ণ একেই আখৰ নহয়। গতিকে ল আৰু ৰৰ পৰিৱেশক কোৱা হ'ব সদৃশ পৰিৱেশ। আনহাতে আমি অভিন্ন পৰিৱেশ আমি চাম। অভিন্ন পৰিৱেশৰ কাৰণে আমি এটা উদাহৰণ